everyone, good morning. সময় এতিয়া প্ৰায় 7 বাজিছে আৰু আমি গৈ আছো আজি অকনমান ঘৰৰ পৰা দূৰত ফুৰিবলৈ গৈ আছো। ক'ত যাও কি কথা সকলোবোৰ হেখলৈকে চালে গম পাই থাকিব। প্ৰথমতে আমি মাক উঠাই লৈছো গাড়ী আৰু যেহেতু বহুত দিনৰ পৰা কৈ আছিলো আপোনালোকক ফুৰিব যাম অৱশেষত আজি সেই দিনটো আহি পৰিলে। গতিকে আমি সকলোবোৰ একেলগে গৈ আছো ফুৰিবলৈ। বাকিবোৰ আপোনালোকে চাই থাকিব, তেতিয়াহে গম পাই থাকিব। এফালে ৰিসিভ হৈ গ'ল আৰু আমি ধুনীয়াকৈ জাৰ্নিটো ষ্টাৰ্ট কৰি দিছো। খুব বেছি ভাল লাগি আছে আজি যেহেতু নোযোৱা ঠাই টুকুৰালৈ যাম। গতিকে পুৰা সকলো এক্সাইটেড হৈ আছো আৰু আমি এতিয়া পালোহি টিয়কত আমি এখন ধুনীয়া হোটেলত খানাটো খাই লৈছো দুপৰীয়া। আৰু এফালে চাওক কিমান বিধ যে চাটনি, কিমান বিধ যে পিটিকা দিছে নহয়। খুব বেছি ভাল লাগিলে খাই। তাতে আমি চিকেন খাইছিলোঁ, ডাক খাইছিলোঁ আৰু পৰ্কো খাইছিলোঁ। খুব বেছি ভাল লাগিলে, সকলোবোৰ টেষ্ট কৰি চালোঁ আৰু ৰিভিউটো দিবলৈ গ'লে খুব বেছি ভাল লাগিলে। মানে পেচা ৱাচুল সে মজা আয়া বুলি ক'ব লাগিব। আৰু দামবোৰো প্ৰায় ৰিজনেবল হয়। টিয়কত আছে, এখনৰ নামটো হৈছে জ্যোতিৰ আড্ডা। আপোনালোকে আহিলে নিশ্চয় খাব এবাৰ। হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি গৈ আছোঁ, যিহেতু আপোনালোকক কৈছিলোঁ আমি এফালে ফুৰিবলৈ যাম বুলি। সেই দিনটো অৱশেষত আহি পৰিলে। আজি আমি আহি আছোঁ একদম কাজিৰঙা নেশ্যনেল পাৰ্কলৈ আহি আছোঁ। চ' আমি এতিয়া এটামান বাজিছে, আমি ভাত খাবলৈ সোমালোঁ। এখন নামটো কি জ্যোতিৰ আড্ডা। আৰু এইফালে মোৰ লগত আহিছে গুণগুণ আৰু ঋষি আৰু এইফালে আমাৰ মিষ্টাৰ, মোৰ মা, শাহু মা আহিছে, মোৰ নিজৰ মা আহিছে আৰু বাইদেউ কিন্তু এনেকৈ আমি সকলো একেলগে আহিছোঁ। আৰু আজি ইমানকৈ ভিডিঅ' বনোৱা নাই কাৰণ কাইলৈলৈকে মানে ব্লগটো বহুত দীঘলীয়া হৈ যাব। গতিকে কাইলৈ দিনটো আমি ৰাতিপুৱাৰ পৰা ভাবিছোঁ এলিফেণ্ট চাফাৰী কৰিম, জীপ চাফাৰী কৰিম, কি পাওঁ আৰু। ইতিমধ্যে এতিয়ালৈকে এলিফেণ্ট চাফাৰীটো বুকিং হোৱা নাই। তাত গৈ চাওঁ, যদি খালী থাকে তেতিয়াহ'লে পাম। বাকী আপোনালোকক ভিডিঅ'বোৰ দেখাই যাম, চাই যাব। আৰু আমি ইয়াৰ পৰা লজো বুক কৰিলোঁ, কালিয়ে কৰিলোঁ, বুকিং কৰিলোঁ আৰু পালোঁ বাৰু। ৰুম দুটা খালী আছিলে। বাকীখিনি আপোনালোকক গৈ দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব আৰু এণ্টাৰটেইনিঙো হ'ব। চ' চাই যাব ভিডিঅ'টো। আমি যিখন হোটেলত খাই আহিলোঁ, খাই বিৰাট টেষ্টি লাগিলে। কেনেকুৱা লাগিলে বেটা? মা কেনেকুৱা লাগিলে খাই? ভাল লাগিলে। কেনেকুৱা লাগিলে খাই? ভাল লাগিলে, একদম টেষ্টি আছিলে। গুণগুণ কেনেকুৱা লাগিলে? বহুত মজা, বহুত মজা লাগিলে। আৰু ইমান দূৰ গুগল মেপ চাই আহি আছোঁ। আমাৰ লোকেশ্যন পামগৈ আৰু এতিয়া। আৰু এইফালে গুণগুণহঁতে পূৰা ফূৰ্তি কৰিছে, যিহেতু আমি আমাৰ গন্তব্যস্থান পামগৈ আৰু অৱশেষত আহি পালোহি মা কমলা ৰিজৰ্ট। এইটোৱে হৈছে আমি বুকিং কৰা লজটো। গতিকে ইয়াতে ৰাতিটো থকা হ'ব। Hello everyone. Finally we are in the destination. আমি পাই গ'লোহি আমাৰ ডেষ্টিনেশ্যন। আৰু আজিকালি যিহেতু নেটতে চব সুবিধা আছে, গতিকে আমি দিনতে বুকিং কৰিলোঁ আৰু মা কমলা ৰিজৰ্টখনত আমি বুকিং কৰিছিলোঁ। আৰু ইতিমধ্যে আমি কেইটা বজিলে এতিয়া? প্ৰায় 5:30 বজাত পাইছোঁহি। আৰু ৰুমো আমি ইমান হেভি ৰুম লোৱা নাই, আমি ৰিজনেবল প্ৰাইজতে এটা একদম চিম্পুল ৰুম লৈছোঁ, যাতে আমি অকল ৰাতিটো থাকিব পাৰোঁ ধুনীয়াকৈ আৰু আমি ৰাতিপুৱা চাফাৰী কৰিব পাৰোঁ আৰু গোটেই কাজিৰঙাখন চাবলৈ। ইয়াতে আমি ভাল দেখিলোঁ। গতিকে আপোনালোকক লেতেৰা হোৱাৰ আগে আগে ৰুমটো অকণমান ট'ৰ দি দিওঁ। এইফালে এনেকৈ সোমাই পেলাই একদম চিম্পল ৰুমটোৱে আছে। আৰু ইয়াতে এখন বেড আছে, বেডখনত আপোনাৰ 4টা মানুহ ধুনীয়াকৈ শুব পাৰে ঠাণ্ডা দিনত। আৰু এইফালে এখন লুকিং গ্লাছ আছে, ড্ৰেছিং চিম্পল। আৰু এইফালে এটা ৰেক আছে, ষ্টেণ্ড। আৰু এইফালে এটা
ধুনীয়াকৈ ছিটিং ৰুম আছে ইয়াতে ধুনীয়াকৈ বহি আপোনালোকে যদি খানা অৰ্ডাৰ দিয়ে তেতিয়াকৈ ধুনীয়াকৈ বহি পেলাই খাব পাৰিব ইয়াতে আৰু এফালে এড্ৰেছ আছে লেট্ৰিন বাথৰুম এফালে গিজাৰো আছে বেচিন এটা আছে আৰু এফালে কাপোৰ থ'বলৈ ষ্টেণ্ড এটা আছে বাছ সেইটোৱে আৰু আমাক যিহেতু এনিশাৰ কাৰণে লাগিছিলে সেইটো কাৰণে আমি চিম্পল ৰুম এটাকে বুকিং কৰি আৰু এটা ৰুম লৈছোঁ ইয়াতে এইটো এফালে এফালে ড্ৰেছিং এখন আছে একেই আৰু এফালে বিচনা এখন আৰু এফালে টাৱেল এখন দিছে এতিয়া কেছ ষ্টেণ্ড আৰু ইয়াত এটা টিভি আছে টিভিটো এইটো ৰুমত বেছিকৈ আছে আৰু এখন টেবুল আছে এটা মস্কিটো কিলাৰ দি দিছে আৰু ইয়াতো এটা ৰুম আছে পাহৰিবি বহি পেলাই ধুনীয়াকৈ খানা খাব পৰা আৰু ইয়াতো একে লেট্ৰিন বাথৰুম এটেচ ইমানে আৰু চিম্পল ৰুম গুণগুণ কেনেকুৱা লাগিছে আহি জাৰ্ণিটো কেনেকুৱা লাগিলে আহোঁতে অৱস্থা বেয়া আজিতো পূৰা বমি কৰি আহিছে আৰু এই মাক আমাৰ সৰু বাইদেউ পূৰা বমি কৰি আহিছে মাও একে কিন্তু এনেই জাৰ্ণিটো ভালে আছিলে ন পূৰা ফূৰ্তি কৰি আহিছোঁ জাৰ্ণিটো মজা অৱস্থাটো নিজৰ কাৰণে ন আৰু এইফালে এটা বান্দৰ ডাঙৰ বেটা কেনেকুৱা লাগিছে বেটা আহি মজা লাগিছে ইহঁতি প্ৰথমবাৰ আহিছে কাজিৰঙা মই প্ৰথমবাৰে আহিছোঁ কিন্তু এইফালে গুৱাহাটীলৈ আগতে পাৰ হৈ যোৱা হৈছে কেইবাবাৰো কিন্তু কাজিৰঙালৈ ফুৰিবলৈ এবাৰ প্ৰথম আহিছোঁ সেইটো কাৰণে এক্সপিৰিয়েঞ্চ এতিয়ালৈকে বহুত ভাল কাইলৈহে বেছি ভালকৈ গম পাম আৰু দিনটো কি হয় গতিকে ৰাতিপুৱাৰ পৰা দেখাই যাম সেইকাৰণে ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰিলোঁ বাকী আপোনালোকক বাকীবোৰ দেখাই আৰু আমি অকণমান ফ্ৰেছ হৈ পেলাই এতিয়া ড্ৰেছ অকণমান চেঞ্জ কৰি ল'লোঁ আকৌ আমি এতিয়া ৰুটি খাবলৈ যাম চবেই ৰুটিকে খাই দিম বুলি ভাবিছোঁ ভাত নাখাওঁ আৰু ভাত খোৱা দিনত বেছি টাইম খোৱাও নাই কেইটা 2-2:30 বজাত ভাত খোৱা হ'লে সেইটো কাৰণে এতিয়া ৰুটিকে খাই দিম চবেই আৰু একদম আৰ্লি মৰ্ণিং 6:30 বজাতে বোলে জীপ চাফাৰী আহিব আৰু আমাক জীপ চাফাৰী কৰাবগৈ 10:30 বজাত ৰিলিজ দিব আকৌ আমি ঘৰমুৱা হ'ম আৰু কোনে কি খাবা ৰিচু কি খাবা আমাৰ এজনে জুই ফুৱাই আছে জুই কোৱা এনে জ্বলি আছে ন বিন্দু অঁ এনে জ্বলাতকৈ ভালে কৈছে ঠাণ্ডাত অঁ বাকী আমি এইফালে ৱেইটিং কৰি আছোঁ ৰুটি অহালৈকে আজি হৈছে নেক্সট দিনা কালি আমি অকণমান সোনকালে হৈ যোৱা হ'ল 9-9:30 বজাত কাৰণ আজি জিপচি গাবলৈ অকণমান সোনকালে আহিব এতিয়া জিপচি আৰু এইফালে মই গা ধুৱাই নাই গা ধুওঁগৈ বাথৰুমে খালি পোৱা নাই এটাকৈ গা চা ধুই আছোঁ আৰু এইফালে বেটা শুইয়ে আছে বাকী মাহঁতে ওলাই মেলি ৰেডি হ'ল আৰু এতিয়া আমি চবেই ওলাই মেলি ৰেডি আৰু এতিয়া যি বহালে আমি সকলোৱে অপেক্ষা কৰি আছোঁ বাকীবিলাকে ওলাই মেলি ৰেডি হ'ল এয়া ৰাতিপুৱা কৰিলে ৰিজৰ্টৰ ফ্ৰণ্টৰ ভাগটো এইটো ফ্ৰণ্টতে আছে হাইৱেটো এইবিলাক গুণ গুড মৰ্ণিং আমাৰ অকণমানি কিতাপ ৰেডি হ'ল ৰিচু এইফালে চোৱা ৰিচু হাই কৈ দিয়া হাই যিহেতু আমি জিপচিত যাম সেইকাৰণে অকণমান হেভিকৈ পিন্ধি লোৱা হৈছে সকলোৱে ব'লা আমাৰ ৰিচি এইফালে ওলাই মেলি ৰেডি আৰু এইফালে চব ওলাই মেলি ৰেডি আৰু হ'ব বাইদেউ কেনেকুৱা লাগিছে ভাল লাগিছে অঁ কাজিৰঙা ফুৰিবগৈ আজি ন হাতী পিঠি উঠিব নাই মা কেনেকুৱা লাগিছে এয়া মা ভাল লাগিছে আপোনাৰ কওক এতিয়া অপেক্ষা কৰি আছে নেকি গাড়ীলৈ চবে গাড়ীলৈ অপেক্ষা কৰি আছোঁ অঁ ওলাই মেলি ৰেডি আৰু
আমি কালি যিটো লজত ৰাতি থাকিলোঁ তাৰ অনাৰ বাইদেউগৰাকীৰ লগত মই চিনাকি কৰি দিব বিচাৰিছোঁ। এইগৰাকী বাইদেউ নমস্কাৰ, মোৰ নাম দৰ্শনা বৰা। আমাৰ সৰুকৈ এটা পৰ্যটন নিবাস আছে মাকুমলা টুৰিষ্ট ৰিচৰ্ট। তাকে বাইদেউহঁত আজি আমাৰ গেষ্ট আছিলে আৰু তেওঁলোকে কাজিৰঙা চাব। আজিকালিতো সকলো অনলাইনৰ সুবিধা, তো আপোনালোকে অনলাইনতে বুকিং কৰিব লাগিব, আহিব চাব। যিবিলাক মানুহে নাজানে মানে আমিও ধৰক নাজানিলোঁ, এতিয়া এলিফেণ্ট চাফাৰী কৰিবলৈ মানে ইয়াতে আহি বুকিং কৰিম বুলি ভাবিছিলোঁ। এইটোতো অনলাইন হয়, অনলাইন কৰিব লাগিব। কেইদিনৰ আগত কৰিব লাগে? আপোনালোকে যেতিয়াই কৰে, 2 দিনৰ আগত কৰে, এদিনৰ আগত কৰে। এদিনৰ আগত হয়। এতিয়াতো কালিতো আমি ছেকেণ্ড টাইম কালি কণ্টেক্ট কৰিছিলোঁ, ছেকেণ্ড টাইমটো চব বুকিং হৈ গ'ল বুলিয়ে ক'লে। বেছি আগত কৰিলে ভাল আৰু। এতিয়া আপোনাৰ আজি শনিবাৰ হৈ গ'ল, শনিবাৰে দেওবাৰে কাজিৰঙাত ভিৰ বেছি হয়, সেইটো কাৰণে অকণমান আগত, সেইটো কাৰণে 2-3 দিন আগত আৰু 2-3 দিন আগত। তাৰপিছত এইটো জীপ চাফাৰীৰ কাৰণে, জীপ চাফাৰীৰ কাৰণে অনলাইনতো বুকিং কৰিব পাৰে, নাইবা আৰু আপোনালোকে ধৰক ইয়ালৈ আহিলে এতিয়া যেনেকৈ বুকিং কৰি দিলোঁ, তেওঁলোকে অফলাইনত তেনেকৈ কৰিব পাৰে। এতিয়া বাইদেউগৰাকী আমি ইয়াত আহিলোঁ জীপ চাফাৰীৰ কাৰণে, বাইদেৱে কণ্টেক্ট কৰি দিছে, কিন্তু গৈ পেলাই আকৌ আমি অনলাইনতে কৰিব লাগিব। অনলাইনতে কৰিব লাগিব, আকৌ অনলাইনতে হ'ব কামবোৰ। সেইটোৱে আৰু গতিকে যিসকলে আপোনালোকে নাজানে আমাৰ দৰে আহিম বুলি ভাবি আছে ইয়ালৈ, গতিকে অনলাইনতে বুকিং কৰি ল'ব, তেতিয়াহে মানে এলিফেণ্ট চাফাৰীটো পাব বিশেষকৈ। আৰু এলিফেণ্ট চাফাৰীটোতো সেইটো চবেই বিচাৰে, চবেই বিচাৰে। জীপ চাফাৰীতকৈ সেইটো ভাল আৰু। বাকী আপোনালোকে বাইদেউৰ চেনেলটো চাই থাকিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰিব। বাকী আজি অভিজ্ঞতাখিনি বাইদেৱে ভালকৈ জনাব আৰু পিছত ন অভিজ্ঞতাখিনি জনাম। বাকী কালি ইয়াত আমাৰ থাকি বহুত ভাল লাগিলে আৰু সঁচাকৈ লজটো মানে বহুত নিট এণ্ড ক্লিন হয়। থেংক ইউ। ঠিক আছে, তেতিয়াহ'লে আহিব আপোনালোকো এবাৰ। ঠিক আছে হ'ব। বাকীখিনি মই আপোনালোকক দেখুৱাই আছোঁ আজিৰ দিনটো কি কি হয় কাৰ্যসূচী, আমি ক'ত ক'ত যাওঁ, কি কি চাওঁ, সকলোবোৰ দেখাই থাকিম। চাই থাকিব মোৰ ব্লগটো। কেনেকুৱা লাগিছে? ঠাণ্ডা লাগিছে। ঠাণ্ডা ঠাণ্ডাকে জীপ চাফাৰী কৰা মজাটোৱে বেলেগ দেই। ওলাই গৈছে একদম। দেখিছা না কিমান আছে? দেখিছা ইমান জীপ দেখিছা? আজিকালি কাউণ্টাৰটো ইফালে কৰিলে, আগতে ইটোতে কৰিছিলে। আৰু ইমানবোৰ জীপ চাওকচোন, সকলোবোৰ লাইন পাতি আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেখুৱাবলৈ। আৰু আমি আহিছোঁ এতিয়া টিকেট কাউণ্টাৰলৈ, গতিকে সকলো কাম আমি ইয়াতে অনলাইনতে হ'ব। বাকীখিনি কাম মিষ্টাৰহঁত গৈছে কৰিবলৈ, তেতিয়ালৈকে আমি সকলোৱে চাহ একাপ খাই লওঁগৈ, যিহেতু খুব ঠাণ্ডা পৰিছে। ৰাতিপুৱাই ওলাই আহিছোঁ। আৰু কিমান ল'লে কি কথা আপোনালোকে যদি জানিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰিব, মই আপোনালোকক সকলো ডিটেইলছ কৈ দিম কিমান ল'লে কি কথা। তাৰোপৰি আপোনালোকে কেমেৰা DSLR এইবিলাক নিলে চাৰ্জটো বেলেগকৈ লয় ইয়াতে। ঠাণ্ডা লাগিছে নাই? আগবেলা নহ'লে পিছবেলা চলে ন? ৰ'দটো ওলাইছে এতিয়া ভাল লাগিছে। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে কিমান ডাঙৰ আপোনালোকেতো অনুমান কৰিব পাৰি। আমি আহিছোঁ আজি কহৰা চেণ্ট্ৰেল পইণ্টলৈ। এইটো পইণ্টতো মানে অকণমান বেলেগ ধৰণৰ জীৱ জন্তু থাকে, কি কি থাকে আপোনালোকক বাকীবোৰ দেখুৱাই যাম। আকৌ বেলেগ এটা পইণ্টত, প্ৰতিটো পইণ্টেই তেনেকৈ বেলেগ বেলেগকৈ আছে, বেলেগ বেলেগ ছাইডবিলাক বেলেগ বেলেগ। আপোনালোকে কেনেকুৱা ধৰণৰ জীৱ জন্তু চাব বিচাৰে সেইটো আপোনালোকৰ ওপৰতে ডিপেণ্ড কৰিব। গতিকে আমি আহিছোঁ আজি কহৰা চেণ্ট্ৰেল পইণ্টলৈ। কি কি দেখোঁ আপোনালোকক সকলো দেখুৱাই যাম, ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু এইফালে গেটৰ ওচৰত অকণমান চেক টেক কৰিছে, প্লাষ্টিক বস্তু বা পলিথিনত কিবা বস্তু, সেইবিলাক খোৱা বস্তু সেইবিলাক লৈ যাবলৈ নিদিয়ে। বাকীবোৰ আপোনালোকে চাই তেনেকৈ উঠালে ভাল বেয়া নেক্সট টাইম হয় নহয় দেখিছা দল হৈ কি কৰিছে ফটোগ্ৰাফী মাৰা অকণমান শ্ল' কৰি দিয়ক, ফটোগ্ৰাফী এটা মাৰা। এইজনী চা চৰাই। আৰু এইটো হৈছে দূৰবীণ পইণ্ট। ইয়াতে আহি টুৰিষ্টবিলাক ৰয়হি আৰু এই দূৰবীণ পইণ্টতে উঠি পেলাই সকলোফালে জীৱ জন্তুবোৰ ইয়াৰ পৰাই পৰ্যবেক্ষণ কৰে।
কোনজনী কোনজনী সেইজনী মাছ বা কেনে কৈ দিলা কিমান হাজাৰ কিলোমিটাৰ দূৰ পাইছে ঠিকনা নাই চিজন শেষ হ'লে ভিজি যাব ভিজি যাব কেম্প খালি বহুত ধুনীয়া কেম্প থৈ যায় গাড়ীত লৈ যায় নেকি অঁ এইটো টেলিগান চৰাই ইমান ধুনীয়া নাজাৰা সেইটো এটা গড় এটা দূৰবীণ পইণ্ট এনেকুৱা দূৰবীণ পইণ্ট কেইবাটাও দেখিলোঁ এতিয়ালৈকে এইখিনিতে আহি সকলো টুৰিষ্টে ৰয়হি আৰু এইফালে চবফালে পৰ্যবেক্ষণ কৰে এইফালে তোমাৰ হাঁহ পিঠিটো উঠাই বোলে খাই পেলাই ভয় লাগে দে পলাওঁতে মই হাঁহ পিঠি উঠাই গড়ৰ পিঠি উঠাই এই জানা ইমান ওচৰত আছে এইটো হাত বনে দিয়া এইটো হাতী দেখিলে নাই হাতী দেখিলে নাই এইটো এইটো দেখিলে হাতী এইবোৰ চব হেৰি কৰি দিলা ৰখাই দিলে পেকেট পেকেট হৈ গ'লো চিপছ আছে ইয়াত চিপছ আছে ক'ত ইয়াত টেবুলত
আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা চেণ্ট্ৰেল পইণ্টৰ ইমানটোৱে আছিল ভিডিঅ'টো। মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে যিমানখিনি পাৰিলোঁ জীৱ জন্তু সিমানখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। মই তলতে নামো মেনশ্যন কৰি দিছোঁ। আৰু আচলতে কহৰা চেণ্ট্ৰেল পইণ্টটো এটা ৰাইন' পইণ্ট হয়। ইয়াতে আহিলে আপোনালোকে বিশেষকৈ গড়টো দেখিবই। আমিও বহুতকেইটা গড় দেখিলোঁ, কিন্তু মোৰ কেমেৰা কোৱালিটিটো বৰ ঠিক নহয় মানে। যিহেতু আমি গড়টো বহুত দূৰৰ পৰাহে দেখোঁ, জুম কৰিব ওচৰৰ পৰা দেখিবলৈ হ'লে জুম কৰিব লাগিব, আৰু জুম কৰিলে মোৰ কেমেৰাটো অকণ ফাটি ফাটি যায়। সেইটো কাৰণে মই যিমানখিনি ভিডিঅ'ৰ জৰিয়তে পাৰোঁ মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। আপোনালোকৰ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব। আৰু আছে ব্লগটো যিহেতু বহুত দীঘলীয়া হৈ গ'ল, মই পাছৰখিনি অখিল গগৈ অৰ্কিড পাৰ্কো দেখুৱাইছোঁ। সেইখিনি মই বেলেগ এটা পাৰ্টত দেখাম, ছেকেণ্ড পাৰ্টত দেখিবলৈ পাব আপোনালোকে। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। আপোনালোকৰ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব। যদি ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে যিবিলাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়া তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। চবেই পাই গ'লোহি। যিহেতু আমি ৰাতিপুৱা খুব সোনকালে ওলাইছিলোঁ, সেইকাৰণে ঠাণ্ডাটো অকণমান পালোঁ। আৰু এতিয়া ৰ'দটো ওলাইছে, সেইটো কাৰণে ভাল লাগিছে। আৰু এতিয়া আমি আকৌ খানা চানা খাবলৈ যোৱা হ'ব হোটেললৈ। তাৰপিছত অৰ্কিড পাৰ্কখন চোৱা হ'ব। বাকী দেখাই থাকিম আপোনালোকক। কাজিৰঙা গৈ পেলাই ভালে লাগিলে, ফিলিংছটো ভালেই বাৰু এতিয়ালৈকে। যিখিনি কাম খালোঁ সেই সকলোখিনিকে দেখিলোঁ।